ইমান দিন বন্ধ পাইছোঁ আৰু ঘৰলৈ যোৱাৰ মানে সুখ বুলি ক'ব লাগিব, ইমান বহুত বেছি। আৰু আধা দূৰ গৈ পাই দেখিলোঁ যে তেল ভৰাইছে, ইমান তেল ভৰাইছে। তো মই ভাবিছোঁ মোকো অলপমান পইচা যদি দি দিলে হয় তেল ভৰাওঁতে। গৰীব হো না মে। হেল্ল' গাইছ, ৱেলকাম বেক টু মাই আনাদাৰ ব্লগ। আৰু আজি মই ঘৰলৈ আহিলোঁ আৰু এইটো হ'ল আমাৰ ঘৰ, মোৰ ঘৰ নহয়, আমাৰ ঘৰ। আৰু ইমান ভাল লাগিছে, মোৰ দিনটো কেনেকৈ টাইম স্পেণ্ড হৈ গ'ল মই নিজে গম নাপালোঁ। মই অকল শুয়ে আছোঁ ইয়াতে আহি পেলাই ইমানেই শুইছোঁ মই, মানে বহুত বেছি শুইছোঁ। চকুতকো ফুলি আছোঁ চাগে, দেখিছে আপোনালোকে। তো গাইছ, মানে মই আহিলোঁ ঘৰলৈ আৰু এতিয়া মই মুখখন ধুই আহিছোঁ, কাৰণ মই শুই আছিলোঁ আৰু উঠিছোঁৱে। তো মুখখন ধুলোঁ, অলপ ধুই মেলি চফা হৈ লৈছোঁ। চকু ফুলাই দিছোঁ, মানে ইমানে শুইছোঁ আহি ঘৰ। মই ৰুমত থাকিলেতো ইমান শুবলৈ নাপাওঁ ন, মানে শুবলৈ পাওঁ কিন্তু টেনশ্যন এটা থাকে। কিন্তু ইয়াত আহি মই এনেকুৱাই ভাল পাইছোঁ শুবলৈ। আৰু মোৰ মানে অৱস্থা এইকেইদিন বহুত বেছি বেয়া, কাৰণ মেৰে দিমাগ কা কণ্ডিশ্যন বহুত খাৰাপ হৈ গ'ল। এতিয়া মই অলপ মেকআপ চেকআপ কৰি লওঁ, ধুনীয়া হৈ যাওঁ, অলপমান পিছত বিউটিফুল হৈ দেখিব আপোনালোকে মোক। এইকেইটা চাওকচোন কিমান ধুনীয়াকৈ ফুলি আছে। মই নাজানো কি বুলি কয়, এইটো কপৌ ফুলে হয়। ইমান ধুনীয়া কপৌ ফুল, বহুত দীঘল হয় কপৌ ফুলপাহ, বনৰীয়া কপৌ নেকি। আৰু এইবোৰ কপৌ ফুল ফুলিব আৰু ইয়াতে ইয়াতে লাগিছে 1, 2, 3, এইটো নহয় 4, 5, 6টা, আৰু এটা 7টা, এটা 8টা, এনেকৈ ধেৰ লাগে। ফুটে বাৰু এইকেইটাই। সেই ফুল আমাৰ ঘৰত ফুল গোটেই। মানে ভাইটিয়ে কিবা কৰি আছে, নাজানো কি কৰি আছে। কি কৰি আছা? ইহঁতে উৎপাত কৰি থাকে, অকল খালি উৎপাত কৰি থাকে, এইবিলাকে কৰি থাকে ইহঁতে। আৰু এটা আছে ঐ পৰিবলৈ, ই অকল ফোনেই চলাই থাকে, এইটো ফোন চলোৱা বাদে আৰু ইয়াৰ অন্য একো কাম নাই। আৰু একো নকয়, অকল ফোনে চলাই থাকে। কি হ'ল? এইটো সন্ধিয়া ফুলে, কিন্তু চাগে মই নাজানো। স্নেক প্লেণ্ট আজি প্ৰথম দেখিছোঁ মই, মানে ফুলা জীৱনত। হেৰি বাৰীৰ পৰা শুনো ব'লা। এতিয়া আমি যাম বাৰীলৈ, মানে আমাৰ এখন সৰুকৈ বাৰী আছে, পিছপিনে যাম। বাৰীখন অকণমান দূৰত আছে, মই লাইট চাইট দিয়া নাই, ঘৰত অকলে আছোঁ। মই আহিছোঁহে ঘৰলৈ আৰু মোক মাহঁতে এৰি থৈ গুচি গৈছে। প্যাৰি নেহি কৰতি মুঝছে কোই, हाँ प्यारी नहीं करती मुझसे कोई, क्या ही करेगा मैं। আমাৰ বাৰীখন ষ্টাৰ্ট এতিয়া। গোটেই বাৰীখন নেদেখাওঁগৈ, মোৰ এলাহ লাগিছে ন। এই আহি আছে কিবা চোবাই, বৰ ছাগলীৰ নিচিনা চোবাই থাকে। এইজোপা হ'ল কণবিলাহী, সেইজোপা কণবিলাহী, এৰা গছ, দানা বনাই কাৰ কাৰণে। গাহৰিকেইটা নাম কি? পিগি, গাহৰি ইংলিছত পিগিয়ে পায়। बच्चा है बच्चा। मुखখন বেছি দীঘল, এইটো ধুনীয়া। আৰু এইজোপা লিচু ফুলিছে। আৰু এইয়া খাবলৈ আহিব দেই, লিচু খাবলৈ আহিব যেতিয়া লিচু। অ' ৰাম, বৰষুণ দিলে চেচ। ইমান জোৰকৈ আজি দিনটো এনেকুৱাই কৰি আছে, বৰষুণে দি আছে, বতৰ বেয়া, কিবা কিবি। হে ভগৱান, পানী হৈ যায়গা अभी। মই বৰষুণত তিতি ভাল পাওঁ, সেইটো কাৰণে মানে পলোৱা নাই। মই মানে ভাল পাওঁ, মই বহুত ভাল পাওঁ বৰষুণ। তোমাৰ কঁঠালে পেলালে মুচি, ডেট মিনছ কি বহাগ আহি পাই গ'লহি, ইমানেই কঁঠাল লাগিছে। খাবলৈ আহিব দেই চবেই। এই ওপৰলৈকে কঁঠাল, সেইবোৰ কঁঠাল। এইটোতো এটা হাতৰ সমান হৈছে গা, মোৰ হাতখনৰ। সেইবোৰ কঁঠাল। আমাৰ ঘৰত
ঢেৰ বস্তু আছে আৰু মোৰ বহুত ভাল লাগে ঘৰলৈ আহিলে। খাইছে যে খাইছে তামোল দাঁত আছে গাহৰি আৰু এয়া দেখিছে কেনেকৈ ভাইটিয়ে একদম বান্দৰটোৰ নিচিনাকৈ লপক লপক কৰি একদম ওপৰ পালেগৈ গৈ। তাক দেখি পেলানি মোৰো উঠো উঠো লাগিছে আৰু সেইকাৰণে ভাবিলোঁ ময়ো উঠোঁ। আৰু বৰষুণ দি আছে, আমি এতিয়া ওপৰত উঠি আছোঁ আৰু এইপিনে বৰষুণ দি আছে। আমি এতিয়া তললৈও যাব নোৱাৰা হ'লোঁ, ওপৰলৈ উঠিব নোৱাৰা হ'লোঁ, মাজতে অটকি আছোঁ মানে আমি। আৰু ওপৰত যোনখন চালত লৈ আমি তালৈ উঠিবই নোৱাৰিলোঁ, ইমানেই বৰষুণ দি আছে। আৰু কিমান দিনৰ মূৰত মই বৰষুণ মানে এনেকৈ দেখিছোঁ নহয় মন ভৰি, বহুত ভাল লাগিছে মোৰ। এই নম্বৰ মানে হেপী হেপী হৈ গৈছোঁ, পানীত পৰি গৈছে গোটেই ফোনটো। गाइस ये पानी से डर रही है बंदर की ज्यादा लटक गया तो गाइस এটা বৰষুণ আহিলে